মৰিদল মহাবিদ্যালয় হিন্দী বিভাগৰ দ্বিতীয় ষান্মাসিকৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত মৰিদল মহাবিদ্যালয়ত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাত AJYCP চিলাপথাৰ আঞ্চলিক সভাপতি অনুপম বৰুৱাৰ পথ দুৰ্ঘটনাত গুৰুতৰ আহত হয় ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰে যদিও মৃত্যুক সাৱটি লয়। ইপিনে AJYCP চিলাপথাৰ আঞ্চলিক সভাপতি অনুপম বৰুৱাৰ লগতে মৰিদল কলেজৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া এই দুয়োগৰাকীক আজি সন্ধিয়া ভাৰতী স্বেচ্ছাসেৱী সংস্থাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ সম্পাদক মনোজ কুমাৰ দাস আৰু হিচাপ পৰীক্ষক প্ৰকৃতি নমসূত্ৰৰ লগতে চিলাপথাৰ অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰে। আজি আমি ভাৰতী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা এক সপ্তাহ পিছত আমাৰ মৰিদল কলেজৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ ডিব্ৰুগড় হস্পিটেলত মৃত্যু হোৱাত আৰু তাৰ লগতে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আমাৰ AJYCP চিলাপথাৰ আঞ্চলিকৰ অনুপম বৰুৱা আহোঁতে বাইক দুৰ্ঘটনাত তেওঁ প্ৰাণ হেৰুৱায়। সেয়ে আমি দুয়োৰে মৃত্যুত অতি দুখিত। আমি ভাৰতীয় স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা দুয়োৰে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ তথা তেখেতৰ পৰিয়ালবৰ্গলৈ আমি বিশেষ সমবেদনা প্ৰেৰণ কৰোঁ।